সকলোকে নমস্কাৰ জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি মই কণীৰ এটা ৰেচিপি দেখুৱাবলৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আহকচোন ভিডিঅ'টোত আমি চাই লওঁ কেনেকৈ কৰিছোঁ। প্ৰথমতে কণীকেইটা বইল কৰি এটা বেটাৰ ৰেডি কৰিছোঁ। বেটাৰটোত ময়দা, কৰ্ণফ্ল'ৰ, নিমখ, আদা নহৰুৰ পেষ্ট, জাতি জালুকৰ গুড়ি। আমাৰ বেটাৰ ৰেডি হৈ গ'ল। এতিয়া কণীকেইটা দুফাল দুফালকৈ কাটি বেটাৰত লেটিয়াই তেলত ভাজি আছোঁ। মিডিয়াম ফ্লেমত কণীখিনি ভাজি থাকিব। এতিয়া আমাৰ কণীখিনি ভজা হৈ গ'ল। আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া বাতি এটাত চয়া চচ, চিলি চচ, টমেট' চচ আৰু এচামুচ কৰ্ণফ্ল'ৰ লৈ ভালদৰে মিক্সিং কৰিম। এতিয়া তেলত নহৰু, পিঁয়াজ, জলকীয়া আৰু আদা সৰুকৈ কাটি লোৱা এইখিনি ভাজি ল'ম। বৰ বেছি ভাজিব নালাগে, অকণমান কেঁচা কেঁচা ভাৱটো থাকিলেহে ভাল লাগে। এতিয়া ইয়াতে নিমখ আৰু জলকীয়াৰ গুড়ি দিছোঁ। অকণমান ভজা ভজা হোৱাৰ লগে লগে আমি ইয়াতে যিটো মিক্সিং আছিলে চচৰ সেইটো এড কৰিলোঁ। এতিয়া অকণমান সময় লৰাই অকণমান পানী দি পেলাই ইয়াতে ভাজি থোৱা কণীসমূহ এড কৰিম। এতিয়া বেছি এটা সময় আমাক নালাগে। দুবাৰ চাৰিবাৰ লৰায়ে আপুনি পৰিৱেশন কৰিব পৰা স্তৰটোত আহি গ'ল। খুব সহজ ৰেচিপি এইটো, বনাবলৈ বেছি সময় নালাগে, যোগাৰো তেনেকৈ বৰ বেছি নালাগে। ঘৰত থকা বস্তুকেইটাৰেই হৈ যায়। কণী সকলোৰে ঘৰত থাকে। কৰ্ণফ্ল'ৰটো আজিকালি ল'ৰা ছোৱালীবিলাকৰ কাৰণে বিভিন্ন কথাত ঘৰত থাকেই। গতিকে এইখিনি বস্তুৰে অতি সহজে জুতি লগাই খাব পাৰি। এতিয়া আমি অকণমান শেষত ধনিয়া পাত এড কৰিলোঁ, যিটোৱে আমাক ইণ্ডিয়ান টেষ্ট এটা অনাই দিয়ে। এতিয়া আমাৰ ৰেচিপিটো হৈ গ'ল। পৰিৱেশনৰ সময়। ইয়াক আপুনি ভাত, ৰুটি, পৰঠা সকলোৰে লগত পৰিৱেশন কৰিব পাৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। সকলোৰে কুশল কামনা কৰি আজিলৈ আহিছোঁ।